हेलो गाइस गुड मर्निंग MLM मानुक केनेके बरबाद बनाय আছে সেই বিষয়ে আজি কথা পাতিবলৈ আহিছো তো MLM এটা এনেকুৱা এটা বস্তু যেটো মাল্টি লেভেল মার্কেটিং বুলি কয় এটো মানে ফুল ফর্মত তো হেতুৰ বিষয়ে আমি আজি কথা পাতিম কাৰণ এই বিজনেসটোৱে বা এই বিজনেসতে মানুহক এটা ফুল ধাৰণা দি আছে কেনেকে বিজনেসটো বেয়া নহয় কিন্তু মানুহখিনিয়ে ভুলকৈ বুজি আছে তো সেই বস্তুখিনি ক্লিয়াৰ কৰিবলৈ আজি মই ভিডিওটো বনাইছো তো বলক ভিডিওটো স্টাৰ্ট কৰো তো মেইন টপিকটো হৈছে যে MLM মানুহক কয় যে 4 মাহত আপোনাৰ 52 লাখ 5 মাহত 1 শেয়ার এক দিনত 1 শেয়ার এইবোৰ কথা কয় কিন্তু এইবোৰ সত্য নে অসত্য হেবোৰ বিষয়ে আজি কথা পাতিবলৈ আহিছো তো বলক ভিডিওটো স্টাৰ্ট কৰো তো মেইন টপিকটো হৈছে যে আপুনি এদিনত 1 শেয়ার কামাব নোৱাৰে বুলি কোনো কথা নাই এদিনত আপুনি 1 শেয়ার 1 কৰৰ এটা আপুনি ইনকাম কৰিব পাৰিব নে নাই হেতু ডিপেন্ড কৰিব আপুনি লাষ্ট 5 ইয়ার্স বা 10 ইয়ার্সত আপুনি কি কৰি আছে বা লাষ্ট 5 ইয়ার্স 10 ইয়ার্সত আপোনাৰ এক্সপেৰিয়েন্স কি আপুনি কোনটো ফিল্ডত আপুনি কিমান খিনি নিজকে বনাইছে তো আপুনি কোনটো ডিজার্ভ কৰে সেই ওপৰত ডিপেন্ড কৰিব আপুনি নেক্সট 2 to 3 মান্থছৰ ভিতৰত আপুনি কিমান ইনকাম কৰিব তো গোটেইখিনি ডিপেন্ড কৰিব আপোনাৰ এক্সপেৰিয়েন্স আৰু আপোনাৰ নলেজৰ ওপৰত তো আপুনি যদি লাষ্ট 3 to 4 ইয়ার্সৰ ভিতৰত আপুনি যদি বহুত ডাঙৰ মাল্টি লেভেল সেল কৰিছে মাল্টি লেভেল একদম হাই লেভেল সেল কৰিছে আপুনি সেলছত এক্সপার্ট সেলছৰ অনুভৱ জানে সেলছ এক্সপেৰিয়েন্স আছে আপোনাৰ সেলছৰ আপুনি নলেজ আছে কেনেকে মানে কাস্টমাৰৰ আপুনি মাইন্ডসেট পঢ়িব পাৰে তো গোটেইখিনি যেতিয়া আপোনাৰ নলেজ থাকিব তেতিয়া আপোনাৰ লাহে লাহে MLM তো আপুনি সাকসেস হ'ব পাৰে MLM এনেকুৱা এটা বেয়া বস্তু নহয় MLM ভাল কিন্তু MLM যেটো মানুহে দেখায় সেই বস্তুটো বেয়া কাৰণ মানুহে ভুল ধাৰণা লৈ পেলাই MLM যায় তাৰ পিছত MLM তেওঁলোকক বৰবাদ কৰি দিয়ে এক্সিস্টিং বিজনেছটো তেওঁলোকৰ বৰবাদ হৈ যায় যে তেওঁলোকে এটা এক্সপেক্ট কৰে তেওঁলোকে ৰিয়েলিটিটো ফ্যাক্টটো বুজি নাপায় কিন্তু বেলেগে দেখায় যে মই ইমান দিনত ইমানখিনি ইনকাম কৰিছো মই এটো ঘৰ কিনিছো এখন গাড়ী কিনিছো এখন এটো ফ্ল্যাট কিনিছো তো তাৰ ফলত তাতৰ কি হয় এটা ফুল ধাৰণা মনত গঠিত হয় সৃষ্টি হয় যাৰ ফলত তাতে নিজৰ যেটো এক্সিস্টিং বিজনেছ আছে যেটোৰ পৰা তেওঁলোকে মিনিমাম মান্থলি 30 to 40,000 এটা ইনকাম কৰি আছিল সেই এক্সিস্টিং বিজনেছটো তেওঁলোকে বাদ দি পেলাই MLM ত সোমাই যায় কিন্তু MLM তেওঁলোকক বৰবাদ কৰি আছে তো হেতুৱে হৈছে মেইন কাৰণ আৰু সেকেন্ড আমি এতিয়া কথা পাতিম যে MLM মানুহক বৰবাদ অকল MLM বৰবাদ কৰি আছে নে মানুহখিনিয়ে বৰবাদ কৰি আছে নে আপোনাৰ ধাৰণাটোৱে বৰবাদ কৰি আছে মানুহে ফান্ডামেন্টালছত কেতিয়াও গুৰুত্ব নিদিয়ে বিজনেছৰ ফান্ডামেন্টালছ হৈছে সেলছ এন্ড মাৰ্কেটিং তো আপোনাক কি হ'ব MLM ত সোমাৰ লগে লগে আপোনাক ডাইৰেক্ট সেল কৰিবলৈ দিব আৰু ডাইৰেক্ট সেল হৈছে আপোনাৰ ঘৰত যোৱা বা আপোনাক ডাইৰেক্টলি এজন পাৰ্সনক লক কৰি পেলাই তেওঁক আপুনি নিজৰ মনৰ কথাখিনি তেওঁৰ আগত প্ৰকাশ কৰা বা তেওঁক পিচ কৰা তো হেতু হৈছে মেইন ডাইৰেক্ট সেলিংৰ মেইন যেটো মোটিভ মেইন যেটো প্ৰসেস তো হেতু হৈছে ডাইৰেক্ট সেলিং কিন্তু ডাইৰেক্ট সেলিং কৰিবলৈ আপোনাৰ মেইনলি সেলছ কি বস্তু হেতু জানিব লাগিব বা সেলছ কেনেকৈ কৰে নেগোসিয়েশন কেনেকৈ কৰে বা সেলছ কৰোতে আপুনি কোনটো জায়গাত বেছি ভ্যালু আপুনি দিব লাগিব গোটেইখিনি ডিপেন্ড কৰে তো সেইকাৰণে সেলছ এটা এনেকুৱা এটা বস্তু নহয় যে আপুনি 3 মাহত শিকি যাব তো এইটোৰ কাৰণে আপোনাৰ মিনিমাম 2 to 3 ইয়ার্সৰ কষ্ট এটা লাগিব যাৰ ফলত আপুনি সেই সেলছত আপুনি মাস্টাৰ হ'ব পাৰিব তো হেতু হৈছে মেইন কথা আৰু সেলছত মাস্টাৰ হ'লে MLM ত আপুনি মাস্টাৰ হ'ব তো সেই কাৰণে MLM ত যোৱাৰ আগতে সদায় এটো কথা ভাবিব যে আপুনি কিয় যায় আছে কেনেকৈ কৰিব আপুনি হাৱাই যেটো মানে বতাহত যেটো কথা কয় ন এনে এও কৈছে মই ইমান কমাইছো এও কৈছে মই ইমান ইনকাম কৰিছো সেই বস্তুটো শুনি পেলাই কেতিয়াও বেলেগৰ কথা শুনি পেলাই কেতিয়াও নাযাব বস্তুটো সদায় একদম ফান্ডামেন্টালি ৰিসাৰ্চ কৰিব তেতিয়াই যাব কাৰণ কি হ'ব এনেকে কৰিলে মই নিজে লাষ্ট যেতিয়া ক্লাস 10 পাস কৰিছিলো তেতিয়া মই প্ৰথম মই একো নাজানে বিজনেছৰ বিষয়ে তেতিয়া মোক এজন মানুহে লগ পাইছিল আৰু কৈছিল যে মই এনেকে ইনকাম কৰো মই এনেকে ইনকাম কৰো জলদি ইনকাম কৰিব পাৰি এইবোৰ শুনি পেলাই মই সেইখিনি সময়ত মই একো নাজানো ক্লাস 10 পাস কৰিছো জাস্ট তো সেইখিনি সময়ত মই জয়েন কৰি দিছিলো কিন্তু মই লাষ্ট নেক্সট 6 to 7 মান্থছৰ ভিতৰত মই বুজি পাই গলো যে MLM কেনেকৈ হয় কি হয় কিয় ইয়াতে ইনকাম কৰিব নোৱাৰি কেনেকৈ কৰিব লাগিব গোটেইখিনি বুজি পালো তাৰ পিছত মই MLM ত গুছি আহি নিজে সেল শিকিলো বিজনেছ শিকিলো বা গোটেইখিনি শিকি আজি মই আপোনালোকৰ আগত এখিনি যে ক'বলৈ সক্ষম হৈছো তো এখিনি হৈছে মেইন কাৰণ তো থ্যাংক ইউ সো মাচ আগলৈ এনেকুৱা ভিডিও পাবলৈ লাইক কমেন্ট এন্ড শেয়াৰ কৰিব ভিডিওটো তো আৰু লাষ্ট এটা কথা আছে আপুনি ইনকাম কৰক আপোনাৰ যিমান কেপাসিটি আছে আপুনি ইনকাম কৰক কিন্তু মোৰ তেতিয়া বেয়া লাগে যেতিয়া মানুহে ভুল ধাৰণা এটা লৈ পেলাই থাকে MLM ত যায় বা যিকোনো এটা বিজনেছত কয় যে মই ইমান টকা ইনকাম কৰিম ইমান কৰিম কিন্তু কৰক আপুনি কৰক অবভিয়াসলি কৰক আপুনি ইনকাম কৰিলে আমাৰ অসমখন আগুৱাই যাব আমাৰ ভাৰতখন আগুৱাই যাব মই ভাল পাম কিন্তু আপুনি ভুল ধাৰণা লৈ নাথাকিব ভুল ধাৰণা হোৱাৰ আগতে আপুনি সদায় নিজকে এটা কোৱেশ্চন মাৰ্ক দি দিব যে মই সঁচাকৈ শুদ্ধ নে আপুনি সেই বস্তুটোৰ ওপৰত ৰিসাৰ্চ কৰক আপুনি বিচাৰক যে সঁচাকৈ সত্য নে গোটেইখিনি বস্তু যেতিয়া আপুনি
চালি জাৰি চাব আপুনি নিজেই গম পাই যাব গোটেইখিনি। তো থেংক ইউ ছ' মাছ। এনেকুৱা ভিডিঅ' পাবলৈ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।